নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ডিজয়ছ অনলাইন ক্লাছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম আজি আমি পঞ্চম শ্ৰেণী পৰিৱেশৰ পাঠ নং 2 পৰিস্থিতি তন্ত্ৰৰ বাকি থকা প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা আৰু নটিফিকেশনটো অল কৰি ৰাখিবা তেতিয়া মই ভিডিও আপলোড কৰাৰ লগে লগে তোমালোকে পাই যাবা আজি আমাৰ পৰিস্থিতি তন্ত্ৰৰ পাঠটোৰ প্ৰথম প্ৰশ্নটো হৈছে তথা 7 নম্বৰ পাৰ্থক্য লিখা উৎপাদক আৰু বিয়োজক উৎপাদকৰ কাম হৈছে খাদ্য প্ৰস্তুত কৰা যেনে উদ্ভিদ আৰু বিয়োজকৰ কাম হৈছে উৎপাদকক বিয়োজন ঘটাই গেলি পচি যোৱাত সহায় কৰা এইটোৱে হৈছে পাৰ্থক্য খ নম্বৰটো আছে তৃণভোজী আৰু মাংসভোজী প্ৰাণী আমি জানো তৃণভোজী প্ৰাণীয়ে ঘাঁহ বন খায় আৰু মাংসভোজী প্ৰাণীয়ে মাংস খায় তৃণভোজী প্ৰাণী হৈছে প্ৰথম শ্ৰেণীৰ উপভোক্তা তথা প্ৰাথমিক উপভোক্তা আৰু মাংসভোজী প্ৰাণী হৈছে দ্বিতীয় শ্ৰেণীৰ উপভোক্তা 3 নম্বৰ তথা গ নম্বৰটো খাদ্য শৃংখল আৰু খাদ্যজাল খাদ্য শৃংখলত কি হয় এটা জীৱই আনটো জীৱৰ ওপৰত খাদ্যৰ বাবে নিৰ্ভৰ কৰে আৰু যেতিয়া এনেকুৱা কেইবাটাও খাদ্য শৃংখল লগ লাগিব তেতিয়া এটা খাদ্যজালৰ সৃষ্টি হয় পৰিস্থিতি তন্ত্ৰত 8 নম্বৰ প্ৰশ্নটো হৈছে পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গলে কি হ'ব যদি পৰিস্থিতি তন্ত্ৰ এটাত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ যায় ধৰি লৈছো প্ৰথম শ্ৰেণীৰ উপভোক্তা হিচাপে উদ্ভিদ হৈছে উৎপাদক আৰু গৰু ছাগলী হৈছে প্ৰথম শ্ৰেণীৰ উপভোক্তা এতিয়া গৰু ছাগলী যদি নোহোৱা হৈ যায় তেতিয়া ঘাঁহ বননি বেছি হৈ যাব আৰু মই হেতু আসলতে লিখি দিবলৈ পাহৰিলো মই লিখিছো যে দ্বিতীয় তথা গৌণ যিখিনি উপভোক্তা আছে সিহঁতৰ খাদ্যৰ অভাৱ হ'ব তাৰ পিছত আছে 9 নম্বৰ খাদ্যজালৰ কিয় সৃষ্টি হয় এতিয়া পৰিস্থিতি তন্ত্ৰ এটাত এটা জীৱই এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লয় মানে সেইভাবে কি হয় আসলতে খাদ্যজালৰ সৃষ্টি হয় তাৰ পিছত তথা শেষৰ প্ৰশ্নটো হৈছে মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি পচি যায় মাটিত পৰি থকা মৃত জীৱবোৰ এই কাৰণেই গেলি পচি যায় যে কিছুমান বিয়োজক তথা বেক্টেৰিয়া আৰু ভেকুৰে এই মাটিত পৰি থকা মৃত জীৱবোৰক ক্ষুদ্ৰ অংশলৈ পৰিণত কৰে যাৰ ফলত এইখিনি গেলি পচি মাটিৰ লগত মিহলি হৈ যায় আমাৰ পৰিৱেশৰ 2 নং পাঠ তথা পৰিস্থিতি তন্ত্ৰ পাঠটো ইমানতে শেষ হৈছে আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পাঠ 3 অসমৰ সংস্কৃতিৰ ওপৰত আলোচনা কৰিম ধন্যবাদ